ৰাতি কেতিয়াবা খৰাপাক আপুনি দেখিছে? ৰাতি আপোনালোকে কেতিয়াবা পেটাত মাৰ বিননি শুনিছে অথবা আত্মাৰ উচুপনি শুনিছে? যদি শুনা নাই তেন্তে আপোনালোকে এতিয়ালৈকে ভূতৰ সান্নিধ্য লাভ কৰা নাই। ভূত প্ৰেত বহুতে বিশ্বাস নকৰে, বহুতে কৰে। এইবিলাকৰ কোনো বৈজ্ঞানিক স্মৃতি বা কোনো ভিত্তি নাই। কিন্তু আপোনালোকক লৈ মই আহিছোঁ কেইটামান সঁচা ঘটনা আলম লৈ এটা সম্পূৰ্ণ নতুন ভূতৰ ষ্টৰীৰ ছিৰিজ, য'ত আপোনালোকে গম পাব, আপোনালোকে অনুভৱ কৰিব পাৰিব যে সঁচাকৈ ভূত আছে। গতিকে চাবলৈ নাপাহৰিব আপোনালোকে। অতি সোনকালে আপোনালোকৰ আপোন ইউটিউব চেনেল গ্ৰীণ ভেলী আছামিছত আহি আছে এটা নতুন ছিৰিজ এটা লৈ। মৃন্ময় অৰ্থাৎ মই নিজে আহি আছোঁ কিছুমান সঁচা ঘটনা লৈ। আৰু আপোনালোকে আপোনালোকৰ ঘটনা যদি আছে, ভূতৰ এক্সপিৰিয়েঞ্চ আছে, আপোনালোকে পঠাব পাৰে। মই এটা এড্ৰেছ দিম, সেই এড্ৰেছত আপোনালোকে পঠাব পাৰে। গতিকে পলম নকৰিব আৰু চাই থাকিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব।